কবি দিলদাৰ হুছেইনৰ এটি কবিতা মানৱতা পাঠ কৰিছোঁ মই জ্যোৎস্না বৰা শইকীয়াই। মানৱতা। মই বিচাৰোঁ ঈশ্বৰক মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ আৰু মাজাৰত, কিন্তু বিচাৰি নাপালোঁ। পালোঁ বিচাৰি নিজৰে জীৱনৰ অন্তৰে। বুজিলোহে খুদা তুমি নিৰাকাৰ, তোমাৰ মহিমা অপাৰ। মই যে ফুল দিব বিচাৰোঁ পৰম ঈশ্বৰক, মুক্ত হাতে ভুল কৰোঁ ধৰণীত বিচাৰি। প্ৰিয়তমক দিব বিচাৰোঁ যে স্নেহ বাসনা, ঈশ্বৰ পদে নয়ন নিগৰে কষ্টৰ কামনা। হে প্ৰভু তুমি আছা সকলোৰে অন্তৰত, নাই মানৱতা কোনো নৰৰ দেহত। ৰাস্তাৰে মাটিত বিচনা বনাই নিদ্ৰা যায় কত নৰ, মানৱতা আজি নাই কাৰো অন্তৰত। বিপদতে পৰি কত নৰে কৰে হাহাকাৰ, তাৰেই সুযোগতে এচামে মহানতা দেখুৱাবলৈ কৰা অলপ দান, ছবি তুলি দিয়া সামাজিক মাধ্যমত এচামৰ মহানতা দেখুওৱা। কাৰ মান সন্মান গ'ল এবাৰ চিন্তাৰ সময় এচামৰ নহ'ল। হে প্ৰভু আজি মানৱতা ক'ত গ'ল? নিষ্ঠুৰ মানৱ জাতি কোনেও কাৰো নহ'ল। সকলোৱে চিনাকি দিয়ে স্বজাতি ভাই আমি। হে প্ৰভু আজি মানৱতা নাই বুলি সকলোতে দেখা যায় মহামাৰী। নিষ্কাশন কৰা সকলো মহামাৰী, সৃষ্টি কৰি দিয়া সকলোৰে হৃদয়ত মানৱ দৰদী, নিঃশেষ কৰি দিয়া সকলো নাটনি। হে প্ৰভু দেখা দিয়া তুমি দুখীয়া আমি। যদি দিলা হয় ঘৰ গাড়ী, পুতৌ কোনেও নকৰিলে হয়। আজি নাই মানৱতা বিলাসীত সুখী মানুহ, দুখীয়াৰ নয়ন নিগৰে কষ্টৰ কামনাত। দুখীয়া আমিও মানুহ নহওঁ পুতৌ কৰাৰ পণ্য। হে প্ৰভু সকলোৰে মনত সৃষ্টি কৰি দিয়া মানৱতাৰ দৃষ্টি। ধন্যবাদ।